সুপ্ৰভাত বন্ধু বান্ধৱীসকল স্বাগতম জনালোঁ মোৰ নতুন এটা সৰু ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৰে ভালে আৰু বৰ্তমান ময়ো ভালে আছোঁ বুলি ক'ব পাৰি আৰু এইফালে চাওক ৰাতিপুৱা শুই উঠি গা পা ধুই ৰেডি হ'লোঁ তাৰ পাছত এপাক নাচি দিলোঁ যিহেতু গান লগাই থৈছিলে ঘৰত গতিকে ভাবিলোঁ এটা ভিডিঅ'কে কৰি থৈ দিওঁ সৰু সুৰাকৈ সেয়াই আৰু কেনেকৈ নাচিছোঁ কেনেকুৱা লাগিছে আপোনালোকৰ জনাবলৈ নাপাহৰিব আৰু অকণমান ফূৰ্তি কৰি দিলোঁ যিহেতু কেৱল ছোৱালীয়ে যে ফূৰ্তি কৰিব লাগিব সেইটো কথা নহয় ঘৰতে অকলে অকলে থকাতকৈ নাচি দিলোঁ আৰু এতিয়া আহিলোঁ মাংস নিবলৈ বুলি বৰদেউতাৰ ঘৰত যিহেতু আজি লাষ্ট ডিচেম্বৰ গতিকে মাহঁতে ব্ৰইলাৰ এটা কিনিছিলে আৰু সেইটো ভাগ কৰিব আহিছে মানে কাটি আছে দাইটিয়ে গতিকে তালৈ আহিলোঁ আৰু এইফালে মাংস কাটি হৈ গ'ল তাৰ পাছত আমি এতিয়া ঘৰলৈ যাম ঘৰলৈ গৈ কি কৰোঁ তাকে আপোনালোকক দেখুৱাই থাকিম আৰু এইফালে এটা ৰবাব টেঙা লৈ আহিলোঁ বৰ্তা ঘৰৰ পৰা এইফালে মায়ে ৰবাব টেঙা কাটিলে আৰু ধুনীয়াকৈ খাম মই আৰু দাদা লগতে মা তিনিটা ধুনীয়াকৈ খাম জলকীয়া দিলে ইয়াতে আৰু এইফালে বৰডুমচা আহিলোঁ বৰডুমচা আহি একাপ চাহ খাই ল'লোঁ মা আৰু মই আৰু এয়া হৈছে ঘৰৰ ওচৰৰে ভাইটিক কৈছোঁ মই তোক ভাইটি বুলি চিনাকি দিম এইফালে মই ব্লগ বনাইছোঁ বুলি কৈছোঁ আৰু সিও ধুনীয়াকৈ বহি আছে আৰু আজিলৈ বাই বাই গুড নাইট একেবাৰে ৰাতিহে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই